নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেলত। মই শাহানা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল লাৰ্ণিং কৰ্ণাৰ আসাম, য'ত আপোনালোকে চাব পাৰিব চিটেট, আসাম টেট আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগত জড়িত বিভিন্ন বিষয়বস্তুসমূহ আৰু তাৰ লগত জড়িত সমস্যা তথা সমাধানসমূহ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত মই আগন্তুক হ'বলগীয়া টেট পৰীক্ষাৰ ইংলিছ পেডাগগীৰ বোথ পেপাৰৰ কাৰণে ডেভেলপমেণ্ট অফ ফ'ৰ স্কিলছ এই বিষয়বস্তুটো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, চ' মই অলপ স্পীডত যাবলৈ চেষ্টা কৰিম। গতিকে ব'লক আৰম্ভ কৰোঁ। ডেভেলপমেণ্ট অফ ফ'ৰ স্কিলছ অৰ্থাৎ বিকাশৰ চাৰিটা দক্ষতা: লিচনিং, ৰিডিং, স্পিকিং এণ্ড ৰাইটিং। লিচনিং, ৰিডিং, স্পিকিং এণ্ড ৰাইটিং। লিচনিং আৰু ৰিডিং আপোনালোকে নিশ্চয় আশা কৰোঁ চাব পাৰিছে। চ' লিচনিং আৰু ৰিডিং এই দুটা কয় ৰিচেপ্টিভ স্কিলছ, অৰ্থাৎ ৰিচিভ কৰা, মানে বেলেগৰ পৰা আপুনি ৰিচিভ কৰিব, গ্ৰহণ কৰিব। এণ্ড স্পিকিং এণ্ড ৰাইটিং এই দুটা কয় প্ৰডাক্টিভ স্কিলছ, অৰ্থাৎ তৈয়াৰ কৰা, আপুনি নিজে প্ৰডিউচ কৰিব। চ' দ্য স্কিলছ আৰ ইণ্টাৰ ৰিলেটেড, অৰ্থাৎ এই স্কিলবিলাক এটাৰ লগত আনটো জড়িত হৈ আছে। লিচনিং বেচিছ অফ অল আদাৰ স্কিলছ। লিচনিংটো হৈছে সকলো বাকী যিটো স্পিকিং, ৰিডিং এণ্ড ৰাইটিং সেই তিনিওটা স্কিলৰ বেজ। কাৰণ লিচনিংটো আপোনাৰ যদি ভাল নহয় তেতিয়াহ'লে স্পিকিংটো নহ'ব, স্পিকিং ভাল নহ'লে ৰিডিং ভাল নহ'ব, আৰু ৰিডিং ভাল নহ'লে আপোনাৰ ৰাইটিং ভাল নহ'ব। চ' লিচনিংটো হৈছে গোটেইকেইটা স্কিলৰ বেজ। টু ডেভেলপ লিচনিং স্কিলছ উই কেন ইউজ দিছ মেথড। আমি লিচনিং স্কিলটো ডেভেলপ কৰিবৰ কাৰণে তলৰ পদ্ধতিকেইটা ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমটো হৈছে ডিছকাশ্যন মেথড। শিক্ষাৰ্থীসকলৰ লগত আপুনি ডিছকাশ্যন কৰিব পাৰিব। স্পীচ, আপুনি স্পীচ ৰাখিব পাৰিব লিচনিংটো ডেভেলপ কৰাৰ কাৰণে। নেক্সট কুৱেশ্যন আনচাৰ, আপুনি প্ৰশ্ন সুধিব পাৰিব। এণ্ড ক্লাছ 4 হৈছে লাউড ৰিডিং, আপুনি লাউড ৰিডিং ৰাখিব পাৰিব। এণ্ড 5 ডিক্টেশ্যন, এইটো যিটো শ্ৰুতলিপি সেইটোৱেও লিচনিং ডেভেলপ কৰে। এণ্ড 6 হৈছে ষ্টৰী লিচনিং, অৰ্থাৎ কাহিনী শুনাটো এটা লিচনিং ডেভেলপৰ মেথড। চ' নেক্সট হৈছে স্পিকিং স্কিলছ। স্পিকিং স্কিলটো হৈছে আমাৰ এটা প্ৰডাক্টিভ স্কিলছ, অৰ্থাৎ আপুনি প্ৰডিউচ কৰিব। চ' দেয়াৰ আৰ 3 কাইণ্ডছ অফ স্পিকিং চিটুৱেশ্যন। আমি যেতিয়া কথা কওঁ আমাৰ তিনিটা চিটুৱেশ্যন থাকে তাত। প্ৰথমটো হৈছে ইণ্টাৰেক্টিভ, দ্বিতীয়টো পাৰ্চিয়েলি এক্টিভ, তৃতীয়টো হৈছে নন ইণ্টাৰেক্টিভ। যিটো ইণ্টাৰেক্টিভটো সাধাৰণতে যেনেকৈ ফেচ টু ফেচ কনভাৰ্চেশ্যন, এজনে আনজনৰ সন্মুখত বহি কনভাৰ্চেশ্যন কৰি থকাটো। টেলিফোন কল, অৰ্থাৎ মোবাইলত আপুনি মোবাইলত আপুনি কথা পাতিব, এজনে আনজনে দুয়োজনে বহুত ৰিপ্লাই কৰিব। গতিকে এনেকুৱা ধৰণৰ কনভাৰ্চেশ্যনবিলাক হৈছে ইণ্টাৰেক্টিভ স্পিকিং চিটুৱেশ্যন। এণ্ড পাৰ্চিয়েলি এক্টিভ, এইটোৰ উদাহৰণ হৈছে ডেলিভাৰী স্পীচ টু এ লাইভ অডিয়েঞ্চ। যেনেকৈ ৰাজনীতিক নেতাসকলে বহুত মানুহ বহি থাকে, নেতাসকলে ভাষণ দি থাকে, সেইটো হৈছে পাৰ্চিয়েলি এক্টিভ স্পিকিং, কাৰণ তাত অডিয়েঞ্চৰ ফালৰ পৰা কোনো ৰিপ্লাই নাহে। এণ্ড ডেমনষ্ট্ৰেশ্যন ষ্ট্ৰেটেজি, আৰু আমাৰ ষ্ট্ৰেটেজিৰ ভিতৰত এটা আছে ডেমনষ্ট্ৰেশ্যন ষ্ট্ৰেটেজি, য'ত শিক্ষকে কৈ থাকে কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ৰিপ্লাই নাহে, সেইটো এটা পাৰ্চিয়েলি এক্টিভ স্পিকিং স্কিল। এণ্ড নেক্সট হৈছে নন ইণ্টাৰেক্টিভ স্পিকিং স্কিল, অৰ্থাৎ নন ইণ্টাৰেক্টিভ স্পিকিং স্কিলটো হৈছে এটা ৰেকৰ্ডিং স্পীচ, ব্ৰডকাষ্ট ৰেকৰ্ডিং স্পীচ। সাধাৰণতে যেনেকৈ আপুনি ৰেডিঅ'ত আমি বিভিন্ন ধৰণৰ মিউজিক চেনেল শুনো, নিউজৰ বিভিন্ন ধৰণৰ নিউজ শুনো, ৰেকৰ্ড কৰা হৈ থাকে সেইবিলাক। আৰু এটা উদাহৰণ যে মাই ইউটিউব ভিডিঅ', এতিয়া মই যিটো এতিয়া ভিডিঅ' আপোনালোকে চাই আছে, এইটো ভিডিঅ' মই অলৰেডি ৰেকৰ্ড কৰি থৈছোঁ আৰু আপোনালোকে এতিয়া চাই আছে। চ' এনেকুৱা ধৰণৰ হেৰিবিলাক হৈছে কনভাৰ্চেশ্যনবিলাক হৈছে নন ইণ্টাৰেক্টিভ স্পিকিং চিটুৱেশ্যন। চ' এতিয়া আমি যাম স্পিকিং ডেভেলপ কেনেকৈ হয়। স্পিকিং ডেভেলপটো হৈছে টু ডেভেলপ স্পিকিং স্কিলছ। স্পিকিং স্কিল ডেভেলপ কৰিবৰ কাৰণে আমি তলৰ পদ্ধতিকেইটা ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমটো হৈছে অৰেল এক্সপ্ৰেশ্যন, যিটো বহুত ইম্পৰ্টেণ্ট হয় স্পিকিং ডেভেলপৰ কাৰণে। অৰেল এক্সপ্ৰেশ্যনটো কোন ক্ষেত্ৰত হয়? হুইচ ইনক্লুড ক্লেৰিটি। অৰেল এক্সপ্ৰেশ্যনে আমাৰ কি কৰে? নেচাৰেল এণ্ড ফ্লুৱেঞ্চি, চুইটনেছ। আমি যেতিয়া অৰেল এক্সপ্ৰেশ্যন দিওঁ তেতিয়া আমাৰ কি সেই অৰেল এক্সপ্ৰেশ্যনবিলাক ক্লেৰিটি থাকিব লাগে, সেইকেইটা প্ৰাকৃতিক থাকিব লাগে, ফ্লুৱেঞ্চি শুদ্ধ হ'ব লাগে, আৰু চুইটনেছ, আৰু সেইবিলাক মিঠা শব্দ ব্যৱহাৰ কৰিব লাগে। এণ্ড নেক্সট হৈছে লাউড ৰিডিং। লাউড ৰিডিংটো স্পিকিং স্কিল ডেভেলপ কৰে। এণ্ড থাৰ্ড কুৱেশ্যন আনচাৰ। ফ'ৰ্থ ষ্টৰী টেলিং। 5 পিকচাৰ ডেছক্ৰিপশ্যন, ছবি চাই যে কাহিনী কোৱা, তেনেকুৱা ধৰণৰ পিকচাৰ ডেছক্ৰিপশ্যনবোৰো স্পিকিং স্কিল ডেভেলপ কৰে। এণ্ড 6 হৈছে পয়েম ৰিচাইটেশ্যন, অৰ্থাৎ কবিতা আবৃত্তি কৰাও
স্পিকিং ডেভেলপ কৰে এণ্ড 7 স্পিকিং ডেভেলপ কৰে এণ্ড 8 ডিছকাশ্যন অৰ্থাৎ এই 8টা অৰেল এক্সপ্ৰেশ্যন লাউড ৰিডিং কুৱেশ্যন আনচাৰ ষ্টৰি টেলিং পিকচাৰ ডেছক্ৰিপশ্যন পোয়েম ৰিচাইটেশ্যন স্পীচ এণ্ড ডিছকাশ্যন এই আটাইকেইটা হৈছে স্পিকিং স্কিল ডেভেলপৰ কাৰণে ব্যৱহাৰ কৰা মেথড মনত ৰাখিব চ' নেক্সট আমি কথা কৈছোঁ ৰিডিং স্কিল ৰিডিং কি ৰিডিং হৈছে প্ৰনাউন্সিয়েশ্যন অফ ৰিটেন ৱৰ্ড লিখা কিছুমান শব্দৰ শুদ্ধ উচ্চাৰণি হৈছে পঢ়া অৰ্থাৎ ৰিডিং যিটো হৈছে এটা ৰিচেপ্টিভ স্কিল অৰ্থাৎ গ্ৰহণ কৰা আনৰ পৰা ৰিচিভ কৰা গতিকে ৰিডিঙৰ দুটা টাইপছ আছে এটা হৈছে স্কেনিং এটা স্কিমিং স্কেনিংটো হৈছে অলপ খৰকৈ পঢ়া অলপ খৰকৈ অৰ্থাৎ লাহে বেছি লাহেও নহয় খৰকৈও নহয় সেই তেনেকুৱা ধৰণৰ পঢ়া এতিয়া স্কেনিঙত সাধাৰণতে বেছি মনোযোগৰ প্ৰয়োজন নাই উদাহৰণস্বৰূপে যেনে এটা ফোন নাম্বাৰ বিচৰা বহুত ফোন নাম্বাৰৰ ভিতৰত আপুনি এটা ফোন নাম্বাৰ বিচাৰিলে নহ'লে ডিকশ্যনেৰীত এটা শব্দ বিচৰা যেনেকৈ ডিকশ্যনেৰীত আপুনি ডিৰ পৰা এটা শব্দ বিচাৰিব ডি ফৰ ডিকশ্যনেৰী যেতিয়া ডিকশ্যনেৰী আপুনি শব্দৰ অৰ্থ বিচাৰিব গতিকে আপুনি এ বি চি সেইবিলাক আৰু চাই নাথাকে আপুনি ডাইৰেক্ট ডি আখৰত যাব তাৰপিছত ডিৰ লগত আই আখৰত বিচাৰিব চ' এনেকুৱা ধৰণৰ উদাহৰণবিলাক হৈছে স্কেনিং ৰিডিঙৰ স্কেনিং টাইপ আৰু এই স্কেনিঙক ইণ্টেনচিভ ৰিডিং বুলিও কয় মনত ৰাখিব ইণ্টেনচিভ ৰিডিং কোনটো স্কেনিং নেক্সট হৈছে ৰিডিঙৰ আৰু এটা টাইপ স্কিমিংটো হৈছে খৰকৈ পঢ়া অৰ্থাৎ স্কিমিংটো খৰকৈ পঢ়া ইয়াত মনোযোগৰ অলপ লিটল বিট প্ৰয়োজন আছে মনোযোগৰ নিড অফ লিটল বিট এটেনশ্যন চ' ইয়াত এইটোক স্কিমিংটোক ওপৰে পঢ়া বুলিও কয় ওপৰে পঢ়িলেও হৈ যায় উদাহৰণস্বৰূপে নিউজ পেপাৰ আমি যেতিয়া নিউজ পেপাৰ আমি ডিটেইলছ লাইন বাই লাইন পঢ়ি ওপৰে পঢ়ি আমি কাহিনীটো বুজি যাওঁ সেইটো স্কিমিং বুলি কয় আৰু এই স্কিমিংটোক এক্সটেনচিভ ৰিডিং বুলিও কয় মনত ৰাখিব স্কেনিংটো হৈছে ইণ্টেনচিভ ৰিডিং স্কিমিংটো এক্সটেনচিভ ৰিডিং চ' এনাদাৰ 4 টাইপছ অফ ৰিডিং ৰিডিঙৰ 4টা প্ৰকাৰ আছে প্ৰথমটো হৈছে লাউড ৰিডিং অৰ্থাৎ শুদ্ধ শব্দ তথা বাক্যৰে ডাঙৰকৈ পঢ়াটোক কয় লাউড ৰিডিং চাইলেণ্ট ৰিডিং অৰ্থাৎ মনে পঢ়া কম সময়ত বেছি পঢ়া সেলফ ষ্টাডিৰ অভ্যাস উন্নত কৰা এণ্ড হৈছে থাৰ্ড হৈছে আইডিয়েল ৰিডিং অৰ্থাৎ শিক্ষকে পঢ়াটো যিটো শিক্ষকে পঢ়ি থাকে শিক্ষকে প্ৰনাউন্সিয়েশ্যন ক'ত এক্সপ্ৰেশ্যন কেনেকৈ দিব লাগে ক'ত পজ সেইকেইটাৰ ওপৰত গুৰুত্ব দি শিক্ষকে সুন্দৰকৈ পঢ়ে গতিকে সেইটো হৈছে আইডিয়েল ৰিডিং এণ্ড ফ'ৰ্থটো হৈছে ইমিটেশ্যন ৰিডিং অৰ্থাৎ অনুসৰণ কৰি পঢ়া এইকেইটা হৈছে ৰিডিঙৰ টাইপছ চ' নেক্সট আমি যাম আমি ৰিডিং কেনেকৈ ডেভেলপ কৰিব পাৰোঁ টু ডেভেলপ ৰিডিং মেথড আমি ৰিডিং মেথড ডেভেলপ কৰিবৰ কাৰণে আমি প্ৰথম লেটাৰ ৰিচাইটেশ্যন চিটি পঢ়াটো ৰিডিং ডেভেলপ কৰিব পাৰোঁ ফোনেটিক্স সেন্টেন্স বাক্য ষ্টৰি কাহিনী পয়েম ৰিচাইটেশ্যন কবিতা আবৃত্তি এইকেইটা ৰিডিং ডেভেলপ কৰে চ' নেক্সট আমি আহিছোঁ ৰাইটিং অৰ্থাৎ ৰাইটিং কি লিখা হৈছে প্ৰেজেণ্টেশ্যন অফ মেণ্টেল থটছ অৰ্থাৎ আপোনাৰ যিটো মানসিক চিন্তা অৰ্থাৎ যিটো আপোনাৰ মগজুৰ চিন্তাধাৰা সেইটোৰ প্ৰেজেণ্টেশ্যনেই হৈছে লিখন আৰু এইটো এটা প্ৰডাক্টিভ স্কিল গতিকে ৰাইটিঙক দুটা ভাগত ভাগ কৰিছে এটা হৈছে ড্ৰাফটিং এটা হৈছে এডিটিং এইকেইটা ৰাইটিঙৰ চাব স্কিল ড্ৰাফটিংটো অৰ্থাৎ উদাহৰণস্বৰূপে এপ্লিকেশ্যন লিখা চিঠি লিখা এইকেইটা হৈছে ড্ৰাফটিঙৰ ভিতৰত পৰে আৰু এডিটিঙৰ উদাহৰণ হৈছে এডিটিঙৰ অৰ্থ হৈছে মচি দিয়া মানে আপুনি অলপ কাট অফ কৰি তাৰপিছত লিখা সেইটো কয় লিখাৰ পিছত এডিট কৰা অৰ্থাৎ গতিকে উদাহৰণ ইয়াৰ ৰাইটিং স্কিল ডেভেলপ কৰাৰ কাৰণে আমি কি পদ্ধতি ব্যৱহাৰ কৰোঁ টু ডেভেলপ ৰাইটিং মেথড প্ৰথমটো হৈছে ইউজ কাৰেক্টলি স্পেলিং প্ৰনাউন্সিয়েশ্যন আমি কেনেকৈ স্পেলিং লিখাটো ৱৰ্ডৰ স্পেলিংবিলাক শুদ্ধকৈ আৰু প্ৰনাউন্সিয়েশ্যন ব্যৱহাৰ কৰা এইবিলাক পাঞ্চুৱেশ্যন ব্যৱহাৰ কৰাটো হৈছে ৰাইটিং স্কিল ডেভেলপৰ মেথড এণ্ড ছেকেণ্ড হৈছে কাৰেক্ট ৱৰ্ড অৰ্ডাৰ কেনেকৈ আমি শিক্ষাৰ্থীক শিকাব লাগে ইউজ ভোকেবুলাৰী ইউজ কৰিব লাগে ইউজ দ্য কাৰেক্ট ফৰ্ম অফ ৱৰ্ডছ শব্দৰ গঠন আমি ল'ৰা ছোৱালীক শিকাব লাগে লিখা শিকাব লাগে মেক দ্য মেইন চেণ্টেঞ্চেছ অফ কনষ্টিটিউৱেণ্টছ ছাচ এজ পাৰ্টছ অফ স্পীচ অৰ্থাৎ পাৰ্টছ অফ স্পীচবিলাকৰ সহায়েৰে কেনেকৈ আমি বাক্য গঠন কৰিব পাৰোঁ সেইবিলাকে আমাৰ কি কৰে ৰাইটিং ডেভেলপ কৰে চ' ইয়াৰ লগত জড়িত আমি দুটামান প্ৰশ্ন আলোচনা কৰিলে আশা কৰিছোঁ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব চ' প্ৰথমটো হৈছে ষ্টুডেণ্টছ নিড টু ব্ৰেইনষ্টৰ্ম আইডিয়াছ অৰ্গেনাইজ দেম ড্ৰাফট এডিট এণ্ড ৰিভাইজ দিয়াৰ ৱৰ্ক ইজ এ প্ৰচেছ হুইচ ৰিফ্লেক্টছ অৰ্থাৎ ল'ৰা ছোৱালীয়ে কিছুমান ব্ৰেইনষ্টৰ্ম আইডিয়া অৰ্গেনাইজ কৰিব যদি ড্ৰাফট কৰিব লাগিব কিছু এডিট কৰিব লাগিব ৰিভাইজ কৰিব লাগিব গতিকে এইটো তলৰ কোনটো স্কিলৰ অন্তৰ্ভুক্ত অপশ্যন এ ৰিডিং স্কিল বি ৰাইটিং স্কিল চি লিচনিং স্কিল ডি স্পিকিং স্কিল গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাইটিং স্কিল
কাৰণ আমি অলপতে আলোচনা কৰিছোঁ যে ৰাইটিঙৰ সাব স্কিল হৈছে ড্ৰাফটিং এণ্ড ৰিডিং যেটো প্ৰশ্নত আছে সো নেক্সট আমি আৰু দুটা প্ৰশ্ন আলোচনা কৰিবলৈ গৈ আছোঁ হুইচ অফ দ্য ফলোইং ইজ বেষ্ট সুইটেড ফৰ ইম্প্ৰুভিং স্পিকিং স্কিলছ অফ লাৰ্নাৰ্ছ অৰ্থাৎ ল'ৰা ছোৱালীৰ স্পিকিং স্কিল ইম্প্ৰুভ কৰিব কাৰণে তলৰ কোনটো ব্যৱহাৰ কৰিব পাৰি ৰিচাইটেশ্যন অফ পয়েট্ৰি বি ৰিডিং এ প্ৰ'জ এণ্ড ড্ৰামা এলাউড চি অৰেল লেংগুৱেজ ড্ৰিল ডি গ্ৰুপ ডিছকাশ্যন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি গ্ৰুপ ডিছকাশ্যন কাৰণ স্পিকিং স্কিলক গ্ৰুপ ডিছকাশ্যনে ডেভেলপ কৰে সো নেক্সট কুৱেশ্যন হৈছে পিকচাৰ কম্প্ৰেহেনশ্যন ইজ ইফেক্টিভ টু প্ৰমোট অর্থাৎ স্পিকিং স্কিল লিসেনিং স্কিল লিটারেসি স্কিল আর্টিস্টিক স্কিল অর্থাৎ পিকচার যেটো পিকচার ডেসক্রিপশন ছবি চাই কাহিনী কোৱা এইটো কোনটো তলৰ কোনটো পদ্ধতিৰ কাৰণে সহায়কাৰী গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্পিকিং স্কিলৰ কাৰণে এইটো ডেভেলপ কৰাৰ কাৰণে এটা ভাল পদ্ধতি পিকচাৰ ডেসক্রিপশন সো নেক্সট কুৱেশ্যন হৈছে ৰিচেপটিভ লেংগুৱেজ স্কিল আৰ using grammar structures accurately b writing in a range of styles c listening and reading for information d writing and speaking for note making the receptive skill কোন কেটা receptive skill হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব listening and reading and next এটা question আছে scanning and skimming are the strategy for scanning আৰু skimming তলৰ কোনটো বিষয়ৰ লগত অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰিডিঙৰ সাব স্কিল হৈছে স্কেনিং এণ্ড স্কিমিং খৰতকীয়া এক্সটেনচিভ আৰু ইণ্টেনচিভ ৰিডিং বুলিও কোৱা হয় যাক সো আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানলৈকে আশা কৰিছোঁ আপোনালোকে মনত ৰাখিব ইয়াত ৰিডিং LSRW লিসেনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং ইয়াৰ ডেভেলপ কেনেকৈ কৰিব পাৰোঁ তাৰ সাব স্কিল কেইটা মই ইয়াত আলোচনা কৰিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্টত নিশ্চয় লিখিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবৰ লগতে কাষত থকা বেল আইকন বাটন টিপিবলৈ নাপাহৰিব যাতে টিপিব কাৰণ আপোনালোকে বেল আইকন বাটনটো টিপিলে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে পাই যাব গতিকে ধন্যবাদ